হেল্ল' ফ্ৰেণ্ড, নমস্কাৰ। মোৰ ফেচবুক পেজৰ মানে প্ৰথমটো মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি হ'ল শিৱৰাত্ৰি আৰু শিৱৰাত্ৰি সকলোলৈকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ, যাতে শিৱ বাবাই সকলোকে আশীৰ্বাদ দিয়ে, যাতে সকলোৰে প্ৰেম সফল হয়, মানে সকলো আৰু সফল হয় আৰু বাইদেউ কিয়া খুৰীহঁতৰ লগত মন্দিৰলৈ বুলি ওলালোঁ। গৈ পালোঁ, ধূপ চাকি জ্বলাই ল'লোঁ। মন্দিৰভাগ বেছি দূৰ নহয়, আমাৰ গাঁৱৰে মন্দিৰ হয়, বেছি দূৰ নহয়, ওচৰতে হয়। আৰু প্ৰতি বছৰে আমাৰ মন্দিৰত এনেকৈ শিৱৰাত্ৰি পালন কৰে। আৰু ইয়াৰ এইফালে বনাই আছে, ৰুটি ভাজি বনাই আছে, ৰুটি বেলি আছে। তাক বছৰো মই ভিডিঅ' কৰিছিলোঁ, যিহেতু মই ফেচবুক পেজত নিদিওঁ, ইউটিউবতে দিওঁ। ইউটিউবত গৈ আপোনালোকে চাই যদি চাব পাৰে। মনোতৰা ব্লগ বুলি আছে। আৰু মন্দিৰলৈ গৈ এনেকৈ ভিডিঅ' কৰি থাকিবলৈ অকণমান ভালো নালাগে দিয়কচোন। আৰু এইখিনিতে বহি আছিলোঁ, মোৰ লগত যে হৈছিল কণমানিটো, তাক বোলো ক'লোঁ ভিডিঅ' এটা বনাই দিয়াচোন। সি আৰু এনেকৈ অকণমান কিনো কৰিছে আৰু বনাই দিছে আৰু বাৰু যি কি নহওক, সি ফোনটো লৰাই আছে। অকণমান চাই আপোনালোকে অসুবিধা পাব, উপায় নাই আৰু কি কৰিব। আজি শিৱৰাত্ৰি কালিয়ে গ'ল বাৰু, যি কি নহওক মই ভিডিঅ'টো আজিয়ে দিছোঁ। কাৰ এনেকৈ আপোনালোকৰ এলাহ লাগে জনাবচোন ভিডিঅ' এডিট কৰিবলৈ। মোৰতো বহুত এলাহ লাগে, মোৰতো বহুত দিন থাকি যায়। ফোনটো যেতিয়া স্পেচ নাইকিয়া হয়, তেতিয়াহে মই ভিডিঅ'টো এডিট কৰিব লওঁ। যি কি নহওক, ভিডিঅ'টো চাই যদি ভাল পালে এটা লাইক কৰি শ্বেয়াৰ কৰিবলৈ একদম নাপাহৰিব দেই। আৰু ইউটিউবত গৈ যদি চাব বিচাৰে, মনোতৰা ব্লগ বুলি আছে, চাবগৈ। আৰু তাতো ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব। ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট এটা কৰি জনাবলৈ একেবাৰে নাপাহৰিব। আৰু ইয়াত তাক কৈ আছে যে ফটো মাৰ। সি ভিডিঅ' কৰি আছে, কিন্তু ফটো মাৰিবলৈ তাক কৈ আছে। আৰু ইয়াৰ প্ৰসাদ আপোনালোকৰ ফালে কেনেকুৱা গ'ল, কি গ'ল, কমেণ্ট কৰি জনাব দেই। আৰু ভাঙৰ লাডু খালেনে নাই আপোনালোকে? আমাৰ ফালে ভাঙৰ লাডু আগতে গোটাও দিছিল, এইবাৰ বাৰু ভাঙৰ লাডুহে দিয়া হ'ল, কিন্তু নাখালোঁ দেই, আগৰবাৰ যিহে গতি। এয়া ঘোটা বনাইছে দেখিছেনে? ঘোটা আপোনালোকৰ ফালে বাৰু কেনেকৈ বনাই জনাবচোন। এয়া কোনে খালে বাৰু কমেণ্ট কৰি জনাব দেই। সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে থেংক ইউ এভৰিৱান।